নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন অসমৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা কিমানখন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 9খন ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা হৈছে 9খন নেক্সট কোৱেশ্চনটো সুধিছে ভাৰতৰ লগত আটাইতকৈ ছুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা থকা দেশ কোনখন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আফগানিস্তান ভাৰতৰ লগত আটাইতকৈ ছুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা দেশখন হৈছে আফগানিস্তান নেক্সট কোৱেশ্চনটো সুধিছে ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শ্ৰীলংকা ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম হৈছে শ্ৰীলংকা নেক্সট কুৱেশ্যন আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি লাডাখ আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ৰাজ্য বা কেন্দ্ৰীয় ৰাজ্য শাসিত অঞ্চল হৈছে লাডাখ নেক্সট কুৱেশ্যন ভাৰতৰ কিমানখন ৰাজ্যই চুবুৰীয়া দেশসমূহৰ সৈতে সীমান্ত ভাগ কৰিছে তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন ডি 17খন নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাটিকালি আটাইতকৈ বেছি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চীন ভাৰতৰ চীন চুবুৰীয়া ৰাষ্ট্ৰৰ মাটিকালি আটাইতকৈ বেছি নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডোনেছিয়া পৃথিৱীৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখন হৈছে ইণ্ডোনেছিয়া নেক্সট কুৱেশ্যন সাৰ্ক দেশসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ গণতন্ত্ৰ থকা দেশখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাংলাদেশ সাৰ্ক দেশসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা গণতন্ত্ৰ থকা দেশখন হৈছে বাংলাদেশ নেক্সট কুৱেশ্যন এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ইয়াংচি নদী এছিয়াৰ আটাইতকৈ দীঘল নদীখন হৈছে ইয়াংচি নদী নেক্সট কুৱেশ্যন চাংপো নদীয়ে ভাৰতত কোনখন ৰাজ্যৰ মাজেৰে প্ৰৱেশ কৰে তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশ চাংপো নদীয়ে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ মাজেৰে প্ৰৱেশ কৰে নেক্সট কুৱেশ্যন ভাৰতত ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 21 মে 21 মে তাৰিখে ৰাষ্ট্ৰীয় সংবাদ বিৰোধী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন আচ্ছা লোক আশা বেংক কোনটো বেংকৰ টেগলাইন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ইউনিয়ন বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন পুৰ বেংকিং নটিং ইলছ ভাৰতৰ কোনটো বেংকৰ এটা গ্ৰেড লাইন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজত্ব দিৱস উদযাপন কৰে তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজস্থান ভাৰতৰ ৰাজস্থান ৰাজ্যই 30 মাৰ্চত ৰাজত্ব দিৱস উদযাপন কৰে নেক্সট কুৱেশ্যন তলৰ কোনখন নদী বিন্দা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায় তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰ্মদা নৰ্মদা নদী বিন্দা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায় নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কটক। ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কটকত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে কোনটো দিনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 জানুৱাৰী। 1 জানুৱাৰী তাৰিখে প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ৰ ক'ত জন্ম হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুগলী জিলা। ৰাজা ৰামমোহন ৰায়ৰ হুগলী জিলাত জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে দামোদৰ উপত্যকা প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঝাৰখণ্ড আৰু পশ্চিমবংগ। দামোদৰ উপত্যকাৰ প্ৰকল্প ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলা কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোণপুৰ পশু মেলা। ভাৰতৰ আটাইতকৈ ডাঙৰ পশু মেলা সোণপুৰ পশু মেলা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 61 নম্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919 চনত অমৃতসৰত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে চাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1928 চনত। চাইমন কমিছন 1928 চনত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৌদি আসাম সাহিত্য সন্মিলনী। নেক্সট কুৱেশ্যন, পাগলাদিয়া বহুমুখী বান্ধ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসম। পাগলাদিয়া বহুমুখী বান্ধ অসমত অৱস্থিত। নেক্সট কুৱেশ্যন, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2020 চনত। নেক্সট কুৱেশ্যনটো সুধিছে BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোকৰাঝাৰত। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2003 চনত। 2003 চনত কাউন্সিল চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে অসম চুক্তি স্বাক্ষৰ কৰা সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি হিতেশ্বৰ শইকীয়া। অসমৰ চুক্তি স্বাক্ষৰ কৰাৰ সময়ত মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যন, গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1971 চনত। গুৱাহাটী পৌৰ নিগম 1971 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, কাছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমাপুৰ কাছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰ নেক্সট কুৱেশ্যন কাছাৰীসকলৰ শেষ ৰজা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোবিন্দচন্দ্ৰ কাছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দচন্দ্ৰ নেক্সট কুৱেশ্যন অসমত থকা ৰেল সংমণ্ডলটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও জিলাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন টি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি তৰুণৰাম ফুকন আছিল নেক্সট কুৱেশ্যন কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোগীকোপাত সৈতে মিলিত হৈছে নেক্সট কুৱেশ্যন অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ নুমাল মুমিন নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিজয় বিষ্ণুই ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যন ISROৰ সম্পূৰ্ণ ৰূপ কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নেক্সট কুৱেশ্যন ISRO কেতিয়া গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 15 আগষ্ট 1969 চনত নেক্সট কুৱেশ্যন সতীশ ধৱন মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্ৰীহৰিকোটা সতীশ ধৱন মহাকাশ কেন্দ্ৰ ভাৰতৰ শ্ৰীহৰিকোটাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় ৰিম'ট চেংচিং প্ৰতিষ্ঠান ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেৰাডুনত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বিক্ৰম আম্বালাল চাৰাভাই নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম আৰ্যভট্ট নেক্সট কুৱেশ্যন গাখীৰৰ বিশুদ্ধতা খুজিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি ইলেক্ট্ৰমিটাৰ নেক্সট কুৱেশ্যন বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন আছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফণী শৰ্মা। বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰিজৰ নিৰ্মাতা ফণী শৰ্মা আছিল। নেক্সট কুৱেশ্যন, কাৰ্যকালতে মৃত্যুবৰণ কৰা অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱচৰণ মাথুৰ। শিৱচৰণ মাথুৰ আছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1992 চনত ভূপেন হাজৰিকাই দাদা চাহেব বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুকুস্মৰ বুঞ্জা। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল সুকুমৰ বুঞ্জা। নেক্সট কুৱেশ্যন, মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেলগুৰি সত্ৰ। মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক লগ পোৱা জাগাটো হৈছে বেলগুৰি সত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমিন কুমাৰ দাস। অমিন কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1942 চনৰ 20 ছেপ্টেম্বৰত কনকলতা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, কোনখন আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গহপুৰ। গহপুৰ আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যন মাণিক চন্দ্ৰ বৰুৱাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাঘৱ চন্দ্ৰ ডেকা। এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম অসমীয়া আছিল ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন, যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়খন কিমান চনত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1969 চনত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মধ্য এছিয়া। আৰ্যসকল ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামায়ণ। হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম হৈছে ৰামায়ণ। নেক্সট কুৱেশ্যন, ফৰ্ট উইলিয়াম কলেজ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কলকাতা। ফৰ্ট উইলিয়াম কলেজ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন,
বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্বভাৰতী বিশ্ববিদ্যালয়খন ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেলেগু। নেক্সট কুৱেশ্যনটো সুধিছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্বামী বিবেকানন্দ। ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ে কোনটো সংস্থা প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰাহ্ম সমাজ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অছবৰ্ণ স্মিথ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সেনা বিভাগৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আগবঢ়োৱা শ্ৰেষ্ঠ পুৰস্কাৰটো কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰমবীৰ চক্ৰ। ভাৰতীয় সেনা বিভাগৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আগবঢ়োৱা শ্ৰেষ্ঠ পুৰস্কাৰটো হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্বাধীনতা দিৱস কাপ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ। নেক্সট কুৱেশ্যন, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত জনাই দিব।